মিস্ত্রি আৰু ইলান কিয় ভাঙি দিলি মিস্ত্রি খুৰালে অকত ধন্যবাদ জ্ঞাপন কৰিছো এই ক্ষেত্ৰত তুমি আমাৰ যে এই ইটাৰ কি হয় উয়ে কুটা ঘৰটো যে তুমি ধুনীয়া টাইলছেৰে ৰং চঙিয়া কৰি দিলা সেই কাৰণে তোমাক মই অকত ধন্যবাদ জ্ঞাপন কৰিছো সেইকাৰণে মানে এইবিলাক তুমি ইমান ৰং চং কৰি দিয়া কাৰণে তোমাক মানে পইচাটো নেদো একদম গোটা গোটাকে গলত চিপা মাৰি মাৰিম পইচা নেদে আগতে কবা দিছি মিস্ত্রি খুৰাই গাইস এটা বেলা ধৰবা লাগব এইখিনি তাৰ পিছত কি কৰবা যায় সাৰৰো বদনাম কৰি দিবি কি হয় কি নকওঁ আই মিস্ত্রি খুৰা মিস্ত্রি খুৰা গুছন গুছন কৰো হেপি দে ইন্ট্ৰো তো দিয়ে ইন্ট্ৰো তো ওকে Hello everyone, welcome back to my YouTube channel. তো আশা সকলৰ খবৰ ভাল আৰু মোৰো বেয়া তো আজি হৈছে কি বাৰ আজি কিবা এটা বাৰ আৰু আজি মানে আমাৰ ঘৰত মিস্ত্রি খুৰা কাম কৰি আছে হয় নাই আগৰ ভিডিওটো দেখাইছো মিস্ত্রি খুৰা কাম কৰি থাকা কিন্তু বৰ্তমানলৈকে কাম বন কৰা হোৱা নাই আৰু এফালে মিস্ত্রি খুৰা জগালিও আৰু মই ক'ত গেলো তো আছা এইফালে মিস্ত্রি জগালিও কৰি আছো চাহ বনোৱা কিবা বনোৱা তাৰ উপৰি বহুত কাপোৰ ধুব আছে তো বৰ্তমান কি কৰি আছা বৰ্তমান মিস্ত্রি মছলাখিনি আৰু ভালকে মাৰা গেছৰ অলপ চেষ্টা কৰা অলপ ভালকে চেষ্টা কৰিছো গাইস তো ভিডিওটো হ'ব আজি ডেইলি ব্লগৰ নিচিনা হ'ব আৰু বহুত বেছি ইন্টাৰেষ্টিং লাগিব আৰু মই গধূলিলৈকে মানে কৰবাত ফুৰিব যাবও পাৰে আজি দাদাৰ লগত যাবি না আৰু নাযাব পাৰো একো ৰিস্ক নাই তো অলপ ভিডিওটো আমি ষ্টাৰ্ট কৰি দিওঁ ছোৱালী যদি জন্ম লৈছে ল'ৰাৰ কামবিলাক কৰো মানে বেছি ভাল পাওঁ মিস্ত্রি পৰা হেল্প কৰি আই মছলা অলপ নিদিওঁ মিস্ত্রি খুৰা অলপ মছলা নিদিওঁ এই অলপ মছলা দিছো মিস্ত্রি খুৰাই কি কৰে মিস্ত্রি খুৰা বানোৱাই নাই ভাঙকে যাব লাগছে মিস্ত্রি খুৰা তোমাক কৈ দি হাই হেল্ল' নমস্তে কৈ দি মিস্ত্রি খুৰা হাই কৰিব দে কৈ মিস্ত্রি খুৰা বডি দেখা দিনা মিস্ত্রি খুৰাৰ কি হেণ্ডছম দেখাব পাৰে মিস্ত্রি খুৰাৰ ইয়ামাহা পুৰা দেখাব বাইকৰ ষ্টাইল একদম পুৰা ফুল একদম নতুন হিৰো হণ্ডা একদম তামান বাইক এফালে গাড়ী একদম থাকো হৈ গৈছে চিৰাত নিচিনা হৈ গৈছে এইটো পাকস আছে তে ঔষধ চকুত থব পাৰে তো আমাৰ বাৰান্দাখন দেখিব পাৰে গাইজ কেনেকুৱা আহিছে জনাব এয়া মিস্ত্রি খুৰাই এইটো টাইলছ লগাই তো এইটো মিস্ত্রি খুৰাই টাইলছ লগাই দিছে টাইলছটো ভালে লাগিছে ধুনীয়া লাগিছে তো এইখিনিতো চেৰিখিনিতো লগাব এতিয়া মানে এইখিনি কাম হৈ গ'ল আজি কমপ্লিট হ'ব নেকি মিস্ত্রি খুৰাই আজি কমপ্লিট হ'ব না আজি মানে হবা লাগে নাজানো কি হয় তো মিস্ত্রিৰ ওপৰত ডিপেন্ড কৰিব নে নাই তো তাৰ দাড়ি চুলি মানে কাটা নাই কাৰণ খুচি কালিহে কাটবই আৰু দেখিব পাৰে এইবিলাক মানে পুৰা একদম পৰ্বত হৈছে ৰপা ধৰো ৰ তো এখন মিস্ত্রি খুৰাই ধৰিব দিছে এতিয়া তো এয়া ধৰি আছো গাইছ টানি থৈছো তেতিয়া গাইছ কি কৰে নাজানো তেওঁলোকে ভাগৰ লাগি গ'ল কাম কৰি পোৱাৰ পৰা অকণো আজৰি পোৱা নাই এইবিলাকো মানে অলপ চলপ কিবা কৰিলে টানছোৱে বিদ্যা টানছো গৰু নিচিনা টান এই আপাই লাহেকে টানছি মোক কয় মিস্ত্রি খুৰা মানে ভাল জগালি বাছা দে তো তই যে এতিয়া যে মানে মিস্ত্রিৰ লগত যে মানে জগালি কৰি আছা মিস্ত্রি তো কি পইচা দিও বুলি ভাবা নেকি ভাবছা নেকি পইচা দিও বুলি মুঠা ভাবা নাই মিস্ত্রি বেলা যে 1 টাকাও পাম সেইটো মুঠা আশা কৰা নাই জগালি কাম কৰি আছো ময়া কৰি আছো কাম কি হয় মই বেলা কাম কি কৰিব নাজানো মিস্ত্রি খুৰা কিবা দিবি না দান দক্ষিণা দুখীয়া বুলি কিবা জগালি কৰা হয় কিবা পাম না একো না এতিয়া তোৰ কাম তই কৰবি যা তোৰ কাম বহুত কাপোৰ ধুৱা আছে গাইছ তো দেখাব পাৰে ইয়া দাদা দুটা আকৌ কৰাই নাই এয়া দুটা গাৰুৱাৰ মানে ওলাইছে দিছো আৰু বহুত কাপোৰ ধুৱা আছে এইখিনি ধুব লগৰ পৰা চফ একদম লাগিছে বা তো গাইছ এইকেইটা এতিয়া মই ধুই দিম সেইকাৰণে মানে কালি ধুম পুৰা মখমল কাপোৰ এনেকুৱা চুৱেট মানে এইবিলাক সাধাৰণে বহুত বেছি ভাল লাগে ঘৰৰ কাম দেখিব পাৰিছে নে গাইছ ইমান বেছি লেতেৰা হৈছে ঘৰ দুৱাৰ মানে চাফা কৰা মানে পুৰা শেষে নহয় কি কৰিব আৰু অলপ চলপ কাম কৰিব গ'লে মানে কাম শেষে নহয় চববিলাক মানে ময়ে কৰিব লগা হয় গোটেইবিলাক কাম তো এতিয়া বাটটো এবাৰ দেখাই দিওঁ আপোনালোকক এইকেইডাল ফুল চোতালত আছিলে ইয়াতে এনেকে পুতি দিছো আৰু এটা বস্তু চাওক গাইছ আমাৰ নংটা বজাৰ ফুল কেইজোপা ইয়াতে দেখিব পাৰে নংটা বজাৰ ফুল ধুনীয়াকৈ ফুলিছে আৰু এটা বেলেগ টাবত আনি কিনে আৰু বেলেগকে ধুনীয়াকৈ পুতি দিব লাগিব বৰ ভাল লাগে ফুলটো তো গাইছ এইবিলাক দেখিব পাৰিছেনে একদম এক চিয়াৰ কাপোৰ ধুব বাকী আছে আৰু লাইনো নাই বৰ্তমান পুৱাৰ পৰাই লাইন নাই কেনেকৈ যে ধুম এইবিলাক মা অলপ চলপ ধুলে আৰু এইবিলাক কাপোৰ দেখিব পাৰে পুৰা আজি ধুই দিলোঁ কাৰণ কালি সুচি হ'ব লাগিব এইবিলাক বহুত কাপোৰ আছে মাও ধুইছে ময়ো ধুইছে মাও ধুইছোঁ তো এইবিলাক মানে মা ধুই দি আছে মই আনি শুকাই দি আছোঁ আতি আছোঁ কিবা কৰি আছোঁ এইবিলাক দেখিব পাৰিছেনে গোটেই ৰছী টানি দিছোঁ অলপ শুকাইছে আৰু দেখিব পাৰিছেনে এইবিলাক কাপোৰৰ ওপৰত দেখিব পাৰিছেনে এইবিলাক আমিলা পকা মানে এতিয়া নিওঁতেহে বহুত বেছি টান হ'ব তাক আমাৰ কল থক গাইছ টিউ बस ऐसे ही जिंदगी है तो क्या करते हंसते रहो
তো এতিয়া অলপমান মেষ্টা টেঙা আছে এইবিলাক গাইছ আপোনালোকক মেষ্টা টেঙা অলপমান দেখাই দিওঁ এয়া মেষ্টা টেঙা লাল লাল গুটি গুটি আৰু ইয়াৰে জেলিও বনাব পাৰি আমাৰ মা কৈছে বনাম বুলি এইবাৰ জেলি কেনেকৈ বনাই নাজানো মা বনালেহে গম পাওঁ এইটো কাঁচাও খাই জানে ৰচোন ভিডিঅ' কৰিছোঁ পনে খোজবা আহা চাইড লাগ তো গাইছে এয়া বহুত কাপোৰ আৰু ইমান কাপোৰ ধুব আছে তো ধচোন ধৰ মই কাপোৰ জিকাতং তই দেখাওঁ কি কৰা তো গাইজ দেখাব পাৰে ইয়াতে মই কাপোৰ জিকাই থৈ দিম আৰু লাইন চাইন একো নাই পুৱাৰ পৰা একদম লাইন নাই মটৰত পানী নাই আমাৰ ভাগ্যত মানে আমাৰ কপালত এটা কুঁৱা আছে দিয়কচোন এই কুঁৱাটোৰ জৰিয়তে মানে কালি ফিটকেৰি চিটকেৰি দি থৈছিল পুৰা চাফা পানী হৈ আছে কাপোৰ ধোৱা হয় নাই বনাই ধুনীয়া ধুবাইছে তোমালোকৰ হল এতিয়া আমাৰ বৰমাহঁতৰ ঘৰ বৰমাহঁতে কাপোৰ থৈছে হা অ লাইনে নাই কি ভিডিঅ' হৈ আছে না লাইনে নাই কিমান কাপোৰ ধোৱা হল আছে গাইছ এইটো আমাৰ বৰমাহঁতৰো তাৰমানে নাদ আছে সেইকাৰণে কাপোৰ ধোৱাৰ কাৰণে সুবিধা হয় আৰু আমাৰো আছে আমাৰ অলপ চলপ ধুলো এইখিনি এটা ধুব আছে মানে গাছৰ লিখিত কোৱা গ'ল লাইনটো নাই কিবা ভাল চাল কৰি আছে নেকি চিটি লাইন গুৱাহাটীত যিটো লাইন হিতে আৰু গাইছটো উপায় নাই আৰু কষ্ট কৰি কৰি দেহা মৰি গৈছে পিন্ধা কাপোৰ গিলানতো ধুবাই লাগব নিপিন্ধা কাপোৰ গিলানো ধুবা লাগব এনে মানে এইবিলাক চব পৰ্দা এইটো টুপিটো এদিনো পিন্ধাই নাই গাইছ এনেকৈ পিন্ধিব পাৰি গাইছ টুপিটো মোৰ ঠাণ্ডাৰ দিনত পিন্ধা শীতকালত মানে বচাব ঠাণ্ডা ভাল লাগছে ঠক লাগছে না এইবিলাক চব ধুই দিওঁ এই যা আপি এতিয়া মিস্ত্ৰীক মছলা দিব হে গাইছ মিস্ত্ৰী খুৰা ইমানেই বজ্জা বিশুদ্ধি মছলা দিম মিস্ত্ৰীক ভাল মছলা দিম কি কৰে জানো না গাইছ মিস্ত্ৰী খুৰাই দগধা আপা এটা আছে কিয় নকৰিম নাতে মিস্ত্ৰী খুৰাই কি কয় জানো না দগধা আপা এটা আছে মিস্ত্ৰী খুৰাই কয় এই দগধা আপাটো চাওঁতে মই কয় আপি মছলা দি বুলি আপা খুজবা নৰা আপি মছলা দি বুলি আপা চলি আনবা চামো আপি বিশুদ্ধি মছলা দি মছলা দিম ভাল মছলা দিম মিস্ত্ৰীক মছলা কুচি দই দি মছলা দি মছলাই দিম আৰু কোন দিপাত নাথাকে আমাৰ সৰু খানা কোন নি হেপাত কোন দি কিন্তু মই কৰা লাগলো এনে দুটা কেছ আছে নগৰ দাদা মিছিল খাই লাগ আৰু মিছিল কৰা বৰ বজ্জাতে দগধা এটা আপা চলি আছে গাইছ আমাৰ দাদাক নকু যে আপা হ'ব নে দিয়া আৰু পৰি যাব গতাই দিম মছলা লাগে বুলি দই কানি নিব ইনো কানি নিব নলাৰে হৈ দি এনাই খিনি নেতো ৰাং আমাৰ পিক চাওক এতিয়া তাই হাতত কৰণী লৈছি মিস্ত্ৰী খুৰা যি বুজা গৈছো মিস্ত্ৰী খুৰাৰ দ্বাৰা নহয় সেইকাৰণে মানে মই লাগি গৈছো কামত তাৰমানে মিস্ত্ৰী খুৰা নহ'ব সেইকাৰণে মানে গাইছ অলপ ময়ে কৰি দিছো আৰু কৰণীখন দেখাব ইমান আদুনমান তোৰ লগত মিলছে চাচ্ছি আমাৰ মা কৈছে মোৰ লগত বোলে ধুনীয়া চাজিছে সেইকাৰণে মানে আৰু মিস্ত্ৰীৰ এইবিলাক কাম বিলাক তো আগৰ পৰা কৰিবই জানো দিয়কচোন হ'লেও অহংকাৰ নাই তোৰ সদায় সদায় কেন হ'ব বেয়া কৰিলি তই তুই যদি গপচা করলি হে মাৰি দিব না মছলা মাৰি আছে এইখিনি অলপমান চাংটো হ'ব যা চাই দিওঁ চাংটো সু বস্তু গু কৰবি তই গুছ সু বস্তু গু কৰি খাব পাৰো তই গামছা বমছা নালাগে মৰাগৰ লাগে না না দাদা আপনি বুঝি না আমাক মরাগর লাগে 60 লাখ চাই লাইনৰ বিলখন আনছো এই গাইছ আমাৰ ঘৰত দেখি কাম কৰা মিস্ত্ৰীটো দেখিব পাৰে নামান এটিটিউড গাইছ গাইছ এইবিলাক কাম বন আমি কৰিছো পুৰা আবেলিয়ে হোৱাৰ সময় হ'ল আৰু এইবিলাক দেখিব পাৰে টাইল চাইজ কোৱা হোৱাই নাই এতিয়ালৈকে আৰু অলপ চলপ হৈছে মানে এইবিলাক টাইল চাইজ চব বাকী কৰি আনিছে 1 টকা পইচা দিয়া নাই দোকানত আৰু মানে চিনাকি দোকান কাৰণে বাকী কৰি দিছে আৰু ইমান বেছি পইচা দিয়া নাই আৰু সেইবিলাক পইচা দিয়াই নাই আমাৰ এয়া লাইনৰ বিল আহিলে আজি এয়া লাইনৰ বিল মোবাইলতো ৰিচাৰ্জ নাই মানে পইচাৰে মৰণ গাইছ আৰু এইবিলাক হয় নাই মিস্ত্ৰীটো আমাৰ কি কৰে আজি হয় কৰে না নকৰে কিন্তু মিস্ত্ৰীটো দেখিব পাৰে এয়া ভাঙা মানে শেষ হোৱা নাই মিস্ত্ৰীটো আৰু কিবা ভাঙিল আৰু গাইছ মই মানে এয়া কাৰু কাৰ্য অলপ চলপ বেয়া আছে মই কৰি আছো এইবিলাক অংশীদাৰ দেখিব পাৰে ইয়াতে ধুনীয়াকে মানে এইখিনি মুচি কাচি থৈছিল ইয়াতে মানে চক্কা গৈছে এনেকে চটকি দিয়া গৈছে গাইছটো এইখিনি ভাঙি গৈছে একো নাই মিস্ত্ৰী মোক খেদি গৈছিল গাইছ কোবাবৰ কাৰণে ঘৰত যাই লুকাইছো
বৰ টেং টেঙা মাত হে নহয় অ ঘৰৰ কাম বন কৰি একদম অৱস্থা নাই অৱস্থা একদম পুৰা বেয়া হৈ গ'ল আৰু অৱস্থা একদম বেয়া হৈ গ'ল পুৰা জেৰুৰী জেঠলি ফেটলি হৈ আছো কাপোৰ চাপোৰ ধুই পেলাই মানে পুৰা একদম শুকাই দিছে এতিয়া কাপোৰ চাপোৰ আনিব টাইম আহি গ'ল এয়া দাদা পিছফালে নাচি আছে আৰু একদম অৱস্থা নাই না মূৰ চুচিছো না মুখত কিবা লগাইছো পুৱাৰ পৰা মানে সেনেকে আছো একদম একো কৰা নাই আৰু কালি মানৰ পৰাহে কিজানি অলপমান সুবিধা হ'ব দাদা কিবা ক'ব মানে আপোনালোকেতো জানে মইতো মানে কামটো কাম হিচাপে নলওঁ পুৰা এনজয় হিচাপে লওঁ তো আজি কাম কৰি এনজয় কৰিছো তাৰমানে বাছ আৰু সেই মুখ চাখন দেখিব পাৰে Yes, পিন্ধে ৰাস্তালৈ গৈছো মই আৰু মই একদম ঘৰুৱা ষ্টাইলত মানে যে চব কাপোৰ ধুলো সেইকাৰণে আমাৰ পিন্ধাৰ কাৰণে এতিয়া কাপোৰ নাই বাছ আৰু মানুহ আহি থাকে গেটখন খুলি খুলি থৈ যায় কাৰণে গেটখন জপাই দিওঁ ৰ'বক তো দেখিব পাৰে আমাৰ দাদাই বৰ্তমান কামত ব্যস্ত হৈ গৈছে মিস্ত্ৰীৰ লগত ফুল জগালি কণী আছে তো দেখিব পাৰে আমাৰ দাদাই ফুল জগালি কামত লাগি গৈছে বৰ্তমান মিস্ত্ৰীৰ হকে মিস্ত্ৰী নাই ক'তবা গ'ল মিস্ত্ৰী ক'ত গ'ল মানে মিস্ত্ৰী মই কৰি থাকবা দিছি আৰু কৰি থাকবা দি মিস্ত্ৰী গায়েব তো দাদা এতিয়া কিবা কিবি কৰি আছে পুৰা একদম তই যিখিনি বেয়া কৰিছিলি সেইখিনি বৰ্তমান ভাল বৰ্তমান গাইছ এইখিনি মই মানে বেয়া কৰি দিছিলো দাদাই বৰ্তমান ভাল কৰি আছে একো নাই ও মিস্ত্ৰী এইখিনি বেয়া আছিল দাদা এতিয়া কৰি আছে পাহৰি গৈছিলি তাই পাজা মিস্ত্ৰী আহি গ'ল দেখাব দে ইয়া তো এতিয়া দাদাই লগাই আছে কাৰো আছে চে কাৰো তেওঁলোকে এতিয়া ধুনীয়াকে কৰি আছে কিন্তু কাম শেষ নহয় তো দেখিব পাৰে আমাৰ দাদাহঁতে আজি নন ষ্টপ পুৱাৰ পৰা কামে কৰি আছে কি কাম কৰি আছে একেবাৰে হৈও নাহে তো দাদা তোমাৰ ভোক লগা নাই আপা ভোক লাগছে নে নাই তোমাৰ স্বাস্থ্য দেখে গম পাইছে একদিন কাম কৰোঁতে চলিৰ অৱস্থা দেখিব পাৰে খিনাই মিনাই অৱস্থা বেয়া মিস্ত্ৰী খুৰা আছে কাম কৰি মই লেতেৰা বেতেৰা উঠিম কিয় অলপ হলেও জগালি কাম কৰি দিছো মই নাই মই উঠিমে মই লেতেৰা বেতেৰা উঠিম গাইছ কালি শিক চব একদম দাড়িও কাটি দিম চুলিও কাটি দিম গাইছ একদম নো টেনচন দাদাক একদম আফ্ৰিকাৰ একদম ভালুক আমাৰ দাদাক মুখখন ইয়াৰ পৰাই দেখাই দি ৰ'ব গাইছ একদম আফ্ৰিকাৰ সেই ভালুক হেন লাগছে চেম একো নাই তো টেনচন নলবি কালি তোক চিকচিকীয়া কৰি আছো তো গাইছ দেখা পাৰে নখ পালিচনি গুচি গৈছে নেদেখাং দে বেছি কিছু দাঁড়তা এতিয়া আজিৰ ভিডিঅ'টো ইমানখিনি আছিল তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব তো আজিৰ কাৰণে ইমানখিনিয়ে নেক্সট ভিডিঅ'তে লগ পাম তেতিয়ালৈকে বাই বাই